আমাক এটা পলিনমিয়েল দিয়া আছে fx ইকুৱেল টু k² প্লাছ 4x² প্লাছ 13x প্লাছ 4k আৰু কৈছে যে ইয়াৰ যি দুটা জিৰ' আছে সেই জিৰ' দুটা এটা আনটোৰ ৰেচিপ্ৰকেল বুলি কৈ দিছে। ৰেচিপ্ৰকেল মানে কি মই কৈ আছো অলপ পিছত। তেতিয়াহ'লে আমি k টো উলিয়াব লাগে। হ'ল, আমাক এই বহুপদটো দি দিছে, ইয়াৰ এটা শূন্য আনটোৰ প্ৰতিক্ৰম, ঠিক আছে, ৰেচিপ্ৰকেল। তেতিয়াহ'লে আমি k ৰ ভেলুটো উলিয়াব লাগে। আচ্ছা, ফাৰ্ষ্ট পলিনমিয়েলটো মই লিখিলো fx ইকুৱেল টু k² প্লাছ 4 বাহিৰত x² প্লাছ 13x প্লাছ 4k। আমি ধৰি ল'ম যে এটা জিৰ' আলফা ন, লেট টু জিৰ'জ এটা আমি আলফা ধৰিম আৰু এটা ল'ব লাগিব 1/আলফা। ইয়াকে কয় ৰেচিপ্ৰকেল, প্ৰতিক্ৰম। মানে যদি এটা 2 হয় নহয়, ইটো কিমান হ'ব, ইয়াৰ উল্টাটো হ'ব। যিহেতু 2ৰ তলত 1 থাকে, 1 ওপৰত যাব 2 তলত আহিব 1/2। বুজি পাইছা? এটা যদি 5 লওঁ এইটো হ'ব 1/5। এটা আলফা হলে এইটো 1/আলফা, মানে প্ৰতিক্ৰম, ৰেচিপ্ৰকেল। অ'কে, ঠিক আছে। আচ্ছা, ইয়াৰ পৰা মই কেইটামান বস্তু উলিয়াই লওঁ। আমাক লাগিব এ মানে কোফিচিয়েণ্ট অফ x² k² প্লাছ 4 হ'ব। তাৰপিছত বি টো উলিয়াই লওঁ। বি টো আমাৰ কিমান হ'ব 13, আৰু চি টো উলিয়াই লওঁ। চি টো কিমান হৈ যাব 4k। এইকেইটা ভেলু আমি উলিয়াই লৈছো, হেল্প কৰিব আমাক কুৱেশ্যনটোত। ঠিক আছে, দুটা জিৰ' আলফা আৰু 1/আলফা লৈ ললো, এ বি চি কেইটা ফাইন কৰি ললো। আচ্ছা, এতিয়া আমি k উলিয়াব লাগে ন। আমি কি কৰিম, প্ৰডাক্ট অফ দ্য জিৰ' ফৰ্মুলাটো এপ্লাই কৰি দিম। ঠিক আছে, প্ৰডাক্ট অফ দ্য জিৰ' ফৰ্মুলা কি আছিলে, প্ৰডাক্ট আলফা ইনটু 1/আলফা। এইটো হ'ল প্ৰডাক্ট অফ দ্য জিৰ'জ, শূন্য দুটাৰ গুণফল মানে পূৰণফল। তাৰ ফৰ্মুলা হ'ল c/a। তোমালোকক দিয়া আছে, ডিটেইল ভিডিঅ'বোৰ চালেই গম পাবা। এতিয়া চোৱা, আলফা আলফা কেনচেল হৈ গ'ল, ইয়াত কিমান থাকি যাব 1 ইকুৱেল টু c/a। 1ক মই লিখিব, আচ্ছা 1 টো 1 লিখিম, c ক মই লিখিম কিমান 4k লিখিম, আৰু a মই লিখিম k² প্লাছ 4। এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিম, k² প্লাছ 4 টো ইয়ালৈ গুচি আহিব, ইনটু হৈ যাব ইয়াৰ লগত। আমি পাম k² প্লাছ 4 ইকুৱেল টু 4k। অ'কে, এইফালে লৈ আনিছো ইয়াক, k² 4k টো প্লাছ হৈ আছে ন, আগলৈ ইয়াক শিফ্ট কৰি দিম, ইয়াৰ ওচৰলৈ মাইনাছ হ'ব, মাইনাছ 4k প্লাছ 4 ইকুৱেল টু 0। ইয়াক আমি ফেক্টৰাইজেশ্যন কৰিব লাগিব এতিয়া, উৎপাদকীকৰণ। লাষ্ট ক্লাছবোৰত মই দেখাইছিলো কেনেকে ফেক্টৰাইজ কৰে। ইয়াত 1 আছে, 1 ৰে 4ক মাল্টিপ্লাই কৰিম, 4 পালো। এতিয়া দুটা নম্বৰ ফাইন কৰিব লাগিব, ইয়াক ডিভাইড কৰা, সেই নম্বৰ দুটা প্লাছ কৰি পেলাই 4 পাব লাগিব। 2 2 যা 4, মই লিখিম কি বুলি, k² মাইনাছ 2 প্লাছ 2 বাহিৰত k প্লাছ 4 ইকুৱেল টু 0। k² ইনটু কৰি দিবা, 2k প্লাছ মাইনাছ 2k প্লাছ 4 ইকুৱেল টু 0। কমন লৈ লোৱা ইয়াৰ পৰা, k কমন, ভিতৰত আহিব k মাইনাছ 2, মাইনাছ কমন, ইয়াৰ পৰা কমন ল'ম মানে, আৰু 2 কমন আহি যাব, ইয়াতো কিমান থাকিব k মাইনাছ 2 থাকিব। মাইনাছ কমন ল'লে প্লাছটো মাইনাছ হৈ যাব। এতিয়া k মাইনাছ 2 কমন লৈ ল'ম, কি থাকিব ইয়াত k, ইয়াত থাকিব মাইনাছ 2 ইকুৱেল টু 0। ইডাৰ কৰিম আমি, হয় k মাইনাছ 2 ইকুৱেল টু 0, ইফালে অৰ আহিব, অৰতো k মাইনাছ 2 ইকুৱেল টু 0। যিহেতু এবাৰ এইটো ইয়াত 0 কৰিম, এবাৰ এইটো ইয়াত 0 কৰিম, দুইটাতে সেম ভেলু ওলাব, k ইকুৱেল টু 2। k টো ইফালে পঠিয়াই দিয়া, আমাৰ আনসাৰ হৈ যাব k ইকুৱেল টু 2। ঠিক আছে।